Good evening, everyone. আজি Father's Day হয়, so মই সকলোকে Father's Day শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আজি বিষ্ণু ৰাভা দিৱসো হয়, so আজি আমি এটা প্লেনিং কৰিছোঁ যে Father's Day লগতে আজি বিষ্ণু ৰাভা দিৱস হয়, so আমি আজি গছপুলি ৰুম বুলি ভাবিছোঁ। অকমান নাৰ্ভাছ ফিল হৈ আছে কাৰণ মোৰ ফাৰ্ষ্ট ব্লগ হ'ব এইটো। So আমি গছপুলি ৰুম বুলি ভাবিছোঁ এতিয়া। So দাদাহঁতে যা জু কৰি আছে আৰু যিহেতুকে মোৰ ফাৰ্ষ্ট ব্লগ হয়, মই অকমান নাৰ্ভাছ ফিল হৈছোঁ। নাজানো বহুত ভুল হ'ব পাৰে, আপোনালোকে ফুলবোৰ ক্ষমা কৰি দি মোক আগুৱাই যোৱাত সহায় কৰে যেন। আৰু মই এতিয়া বৰ্তমান মাস্ক পৰিধান কৰা নাই কাৰণ মই ঘৰতে আছোঁ, গাঁৱতে আছোঁ। আৰু এতিয়া যিহেতুকে কোভিডৰ চিটুৱেশ্যনটো আমাৰ ইয়াতে ইমান ভয়ানক হৈ থকা নাই, বৰ্তমান চিটুৱেশ্যনটো হেণ্ডেল কৰিব পৰা হৈ গৈছে আমাৰ ইয়াতে। চ' মই এতিয়া মাস্ক ইউজ কৰা নাই। চ' ব'লকচোন দাদাহঁতে কি কৰিছে কি কৰা নাই আমি চাওঁগৈ। চ' এইটো পুলি ৰোৱা হ'ল, ফাৰ্ষ্ট এটা পুলি ৰোৱা হ'ল, মই অহালৈকে ৰোৱা হৈ গ'ল অলৰেডি। এইটো চাওক, আপোনালোকে জনাব কি পুলি হয়। আৰু এতিয়া বৰ্তমান ইয়াতে বেৰা দিয়াৰ যোজা চলি আছে, আপোনালোকে চাই থাকক। এইটো পিউৰ সাৰ হয়, ছাগলীৰ গোবৰ আৰু কি আছে এইটো আমি বেলেগ একো সাৰ ব্যৱহাৰ কৰা নাই, আমি অকল এইটোৱে দিছোঁ, ছাগলীৰ গোবৰ হয়। আপোনালোকে চাব পাৰে, সেয়া ছাগলীৰ গোবৰ হয়। গৰু গোবৰো দিব পাৰি ন? এইটো দাদাই কামি চাচি আছে, খোৱাৰ বনাবৰ কাৰণে কামি চাচি আছে, আৰু মই ভিডিঅ' কৰি আছো। দাদাই খোৱাৰ বান্ধি আছে, পুলিটো ছাগলী গৰুৱে নাখাবৰ কাৰণে। মোৰ ভৰিত নামাৰিবা আকৌ। পুলিটো দেখা পোৱা যোৱা নাই। এইজন দাদাই বেৰা বান্ধি আছে, মানে খোৱাৰ বান্ধি আছে। আকৌ মই অকণমান চাইডত আহিছোঁ, দাদাহঁতে আৰু পুলি ৰুই আছে। এতিয়া চাওক, দাদাই তেতিয়ালৈকে খোৱাৰ বান্ধা হৈ যাব, আমি এবাৰ এইকেইটা পুলি ৰোৱা চাওঁ। পুলি ৰুবৰ কাৰণে গাঁটা খুন্দি আছে। সেয়া অকমান গাত লগাই লোৱাচোন। পুৰা লুমত শৰীৰ। মই ৰাস্তাত থিয় হৈছো আৰু এইটো বজ্জাতটো মিউ মিউ কৰি আহিছে মোৰ কাষত। কি হ'ল? কি হ'ল? গুদুলু কোল মা? কি আনা হৈছে? এয়া গোবৰ আনা হৈছে, গোবৰ ছাগলীৰ গোবৰ ইয়াতে দিয়া হৈছে। হাতে দিয়ে দি আছে মামাই। দিছে
মই গছপুলি ৰুলো আৰু দাদাহঁতেও ৰুলে আজি টোটেল 5টা ৰোৱা হৈছে এটা ৰুই তাত আপোনালোকক দেখুৱালো যে খোৱাৰ বান্ধি আছে আৰু এনেকে বাকি 5টা ৰোৱা হৈ গ'ল এতিয়া খোৱাৰ বান্ধি আছে সো আহক এনেকে পকৰি ইয়ালৈকে দিয়া হ'ব যাতে ছাগলী গৰুৱে খাব নোৱাৰে কাৰণ এয়া দেখিছে আহিছে ছাগলী যেহেতুকে এতিয়া সন্ধিয়াও হৈ আহিছে আৰু আপোনালোকে ভাবিব পাৰে যে আমি কিয় মাস্ক ইউজ কৰা নাই গোটেইকেইটা আছো আমি সব গাঁৱৰে হয় দাদা হয় মোৰ কোনোবাটো ভাইটি হয় ভাগিন আছে দাদা আছে মোৰ আমি গোটেইকেইটা গাঁৱৰে হয় সো আমি মাস্ক ইউজ কৰা নাই আৰু সেইকাৰণে আমি সোশ্যাল ডিস্টেন্সও মেইনটেইন কৰা নাই কাৰণ এতিয়া যেহেতুকে অকমান কৰোনাটো কন্ট্ৰলত আহিছে আৰু আমাৰ ইয়াতে ধৰক কৰোনা পজিটিভ এতিয়ালৈকে ওলোৱা নাই বা তেনেকুৱা একো ভয় কৰিব লগা নাই কিন্তু আমি বাহিৰত গ'লে মাস্ক কিন্তু ইউজ কৰোঁ পৰিধান কৰোঁ সো আপোনালোকে ভয় নাখাব আপোনালোকেও য'ত ভাবে যে আপোনালোকে সুৰক্ষিত আছে তাত মাস্ক ইউজ নকৰিলেও হ'ব যেহেতুকে এতিয়া আমি ভাবিছোঁ যে আমি গাঁৱতে আছোঁ আমি সুৰক্ষিত সো আমি মাস্ক ইউজ কৰা নাই আৰু যেহেতুকে এতিয়া ভিডিঅ' বনাই আছোঁ আৰু আপোনালোকে তেনেকৈ ক'ৰবাত বাহিৰত গ'লে মাস্ক পৰিধান কৰি যাব সোশ্যাল ডিস্টেন্স মানিব আমি ইয়াতে আজি যেহেতু গাঁৱত আছোঁ সো মানে আমি সোশ্যাল ডিস্টেন্স মেইনটেইন কৰা নাই প্লাছ আমি মাস্ক পৰিধান কৰা নাই চাই থাকক সো এইটো এটা দিয়া হৈছে দি আছে ইয়াত আৰু এতিয়া যিহেতুকে আন্ধাৰ হৈ আছে ভিডিঅ'বোৰ ইমান ক্লিয়াৰ নহ'ব হ'লেও আৰু কিবা এটা দেখাইছোঁ আৰু তো যেহেতুকে এতিয়া আন্ধাৰ হৈ আহি আছে ভিডিঅ'বোৰ ভাল নহ'ব সো মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম তেনেকৈ আমি 5টা পুলি ৰুলোঁ আৰু তেনেকৈ আমি খোৱাৰ দিম সো আৰু এটা আগফালে আছে সেইটো অকমান দূৰত আছে দাদাই অলৰেডি সেইটো কৰি আছে এনেকৈ অলৰেডি 5টা কৰা হৈছে কাৰণ এতিয়া আন্ধাৰ হৈ আহিব ভিডিঅ'বোৰ ভাল নহ'ব সো আপোনালোকে চাই থাকক আৰু গাড়ি আছে সাইডে সব সাইড সো এতিয়া সন্ধিয়া হৈ আহিছে সো মই ভিডিঅ'টো ইন কৰিম সো আপোনালোকে বেছি চিন্তা কৰিব নালাগে আমি মাস্ক ইউজ কৰা নাই যদি আপোনালোকে ভয় নাখাব আপোনালোকে বাহিৰত গ'লে আপোনালোকে মাস্ক ইউজ কৰিব সৰি তাৰপিছতে আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ এইটো ফাৰ্ষ্ট ব্লগ হয় মই সো অকণমান নাৰ্ভাছ ফিল কৰি আছোঁ আপোনালোকে মৰম আশীৰ্বাদ দিব মোক আগুৱাই যোৱাত হেল্প কৰিব এনেকৈ দাদাহঁতে খোৱাৰ বান্ধি আছে এনেকৈ আমি 5টা বন্ধা হ'ব খোৱাৰ সো আজিৰ কাৰণে এইখিনিতে দাদাহঁতে সমাপ্ত কৰিব আৰু নেক্সট কেনেকৈ কি কৰে আৰু গছৰ পুলি ৰুই নে নোৰুৱে আমি চাম আৰু মই এজনী গাঁৱৰ ছোৱালী হয় সো ভাল লাগে গাঁৱৰ পৰিৱেশবোৰ আৰু যেতিয়া গছপুলি ৰুব ডাঙৰ হ'ব চাহ হ'ব ভাল লাগিব এটা মানে কি ক'ম আৰু এতিয়া সেউজীয়া পৰিৱেশ হৈ যাব ভাল লাগিব আৰু কিছুমান বেমাৰৰ পৰা আমি মুক্ত পাব পাৰোঁ এনেকৈ সো আপোনালোকেও ৰুব পাৰে গছৰ পুলি আৰু কি ক'ম কি নক'ম হৈছোঁ সৰু লাগিছে অকণমান ভিডিঅ'টো এডিট কৰিব আছে এডিট কৰি আপলোড কৰোঁতে হয়তো 2 দিন দেৰি হ'ব পাৰে কাৰণ মই এডিট কৰাত ইমান পাকৈত নহয় সো মই ঘৰত আহিলোঁ মই ৰাস্তাত আছিলোঁ এতিয়া ঘৰত আহিলোঁ সো আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বাপৰে এইটো যে কিমান ডিষ্টাৰ্ব কৰিছে ক'ত কেনেকৈ সোমাইছে নহয় সেইটো ক'ত এইটো ৰাস্তাত যে গৈছোঁ বাপৰে একদম মোক মাতি আছে মানে ভাবিছে ইমান মানুহ হৈছে কি কৰিছা তই তাতে আৰু ঘৰত সেইটোৱে মানে মই বহুত জীৱ জন্তু মই বহুত ভাল পাওঁ আৰু এনেকৈ গছপুলি আপোনালোকেও ৰুব পাৰে আৰু
মই গাঁৱৰ ছোৱালী হয় মই অলৰেডি কৈছোৱে আৰু মই মেকআপ চেকআপ একো কৰা নাই হেনেকে নৰ্মেলি ভিডিঅ'টো বনাইছো কেনেকুৱা হৈছে আপোনালোকে ক'ব সো কিবা ভুল ভ্ৰান্তি হলে ক্ষমা কৰি দিব আৰু টিকলুমিনি এটা পোৱালিক মই খুৱাই থৈ গৈছিলো মেকুৰী পোৱালি খাৰ পাইছে দৰ্জা বন্ধ আছিল মাতি আছে সো মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব লাগিব কাৰণ তাক দিব লাগিব মাতি আছে মোক সো আজি কাৰণে বাই বাই থ্যাংক ইউ সো মাচ মোৰ ব্লগটো চাব আৰু মোৰ ফাৰ্ষ্ট ব্লগ হ'ব এইটো আগুৱাই যোৱাত সহায় কৰিব বহুত কেইবাৰ ক'লো আমনি নকৰো সো বাই লাভ ইউ অল